আলাপৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আলাপ অনুষ্ঠানত আজি আমাৰ সৈতে উপস্থিত অনন্য তথা স্বকীয় প্ৰতিভাৰে প্ৰভাৱ বিস্তাৰ কৰা নবীন কবিসকলৰ মাজত জনপ্ৰিয় কবি, কবিতাৰ পথাৰৰ নতুন খেতিয়ক ৰঞ্জিত পাটগিৰি ডাঙৰীয়া। মই দৰ্শকসকলক নমস্কাৰ জনাইছোঁ। পাঠক হিচাপে আপোনাৰ কবিতাৰ লগতে বহুতো প্ৰতিষ্ঠিত অসমীয়া সাহিত্যিকৰ সাক্ষাৎকাৰ আমি আপোনাৰ যোগেদি লিখিত ৰূপত কৰিবলৈ পাইছোঁ, কিন্তু আজি আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠান আলাপলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰা ধন্যবাদ। নকৈ বিয়া হোৱা ছোৱালীজনী আপোনাৰ প্ৰথম কাব্যপুথি, তাৰ পাছত বিষাদৰ নাও, যিখন বিপুলভাৱে সমাদৃত। তাৰপিছত আপোনাৰ অনুৰাগী বা পাঠকলৈ কি আগবঢ়াৰ পৰিকল্পনা? বৰ্তমান কি নতুন সৃষ্টিৰ সৈতে ব্যস্ত আপুনি? যে মই এই দুখন কাব্যপুথিৰ পাছত মই এতিয়া কবিতা লিখি আছোঁ আৰু নতুনকৈ কাব্যগ্ৰন্থ এখনৰ কথাও ভাবি আছোঁ। তাৰপিছত কেইবাটাও কবিতাৰ অডিঅ'ৰ কাম বাকী আছে, কৰিব। লকডাউন খোলাৰ পিছত এইখিনি কৰিম বুলি ভাবি আছোঁ। আপোনাৰ প্ৰতি অভিযোগ আছে যে আপুনি ভাল লিখে, কিন্তু আপুনি কমকৈ লিখে। এই বিষয়ে কি ক'ব আপুনি? কবিতা কমকৈ লিখোঁ মানে আচলতে এটা সময় আছিল যে মই সপ্তাহত যদি মই তিনি চাৰিটা কবিতা প্ৰকাশ নহয়, মই খুব মই শান্তিত ভুগি আছিলোঁ। প্ৰতিখন কাকতৰ প্ৰাইভেট কাকতৰে দেওবৰীয়া পৰিপৰিকাত যদি কবিতা নাথাকে মোৰ তেতিয়া খুব বেয়া লাগিছিল। কিন্তু এতিয়া কমিছে, আচলতে মই লিখি আছোঁ, কিন্তু এটা কবিতাই কেইবাদিনত লিখি থাকোঁ কাৰণে প্ৰকাশ হওঁতে অলপ টাইম লাগে, বা প্ৰকাশ পেপাৰ আলোচনীলৈ পঠাওঁতে মই অলপ সময় লওঁ। আপোনাৰ জন্মৰ পৰা বৰ্তমান কবি ৰঞ্জিত পাটগিৰিলৈ আমাক চমুকৈ ক'ব নেকি? প্ৰথম কবিতা কেতিয়া লিখিছিল? কেনেদৰে আহিল সৃষ্টিৰ এই কথাটো? মোৰ জন্ম নলবাৰী জিলাৰ ধমধমাত। অলপ মনত আছে যে 6ষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে মই কবিতা এটা লিখিছিলোঁ। এইটো মা নামৰ কবিতা এটা আছিল। ধমধমাত থাকোঁতেও মই কবিতা লিখিছিলোঁ। আমাৰ সেই অঞ্চলৰ পৰা যেতিয়া কিছুমান আলোচনা প্ৰকাশ হৈছিল সেইবিলাকত লিখিছিলোঁ। তাৰপিছত নলবাৰী কলেজতে আহোঁ, নলবাৰী কলেজত থাকোঁতেও লিখিছিলোঁ। গুৱাহাটীত আহোঁ, মাছ কম কৰোঁ। ইয়াতো মাছ কম কৰাৰ পৰাই তেতিয়াৰ পৰা লিখি আছোঁ। আচলতে কাব্য চৰ্চা ধমধমাত বা গাঁৱত থকাৰ পৰা এতিয়ালৈ আছে, আৰু যিমান দিন পাৰোঁ কবিতা লিখিম বুলি ভাবি আছোঁ। ইয়াৰ বাবে অনুপ্ৰেৰণা কাৰ পৰা পাইছিল বা পাই আহিছিল? লিখিবলৈ অনুপ্ৰেৰণা কোনে দিলে বুলি আচলতে আমি খুব দুখীয়া ঘৰৰ পৰা অহা, গতিকে অভাৱ যন্ত্ৰণা এইবিলাকেই আচলতে পৰৱৰ্তী সময়ত যিবিলাক মনোকষ্ট এইখিনিয়ে কবিতাৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচাৰোঁ। তাৰপিছত সমাজৰ বিভিন্ন শ্ৰেণীৰ খাতি খোৱা লোকৰ শ্ৰম এইবিলাক দেখিলোঁ, এইবিলাক যিমান দূৰ পাৰোঁ কবিতাত আনিবলৈ চেষ্টা কৰোঁ। শৈলী আয়ত্তৰ বাবে অধ্যয়নৰ প্ৰয়োজন। আপোনাৰ কবিতাৰ এক স্বকীয় শৈলী আছে। চহা জীৱনৰ ছবি, গ্ৰাম্য জীৱনৰ দৃশ্যপট প্ৰতিফলিত হয় আপোনাৰ কবিতাত। লগতে আপোনাৰ কবিতাৰ বিষয়বস্তু অধিকতম বস্তুমূলক। এই বিষয়ে কি ক'ব আপুনি? সকলো কবিয়ে নিজস্ব শৈলী এটা নিজস্ব শৈলীত লিখাটো উচিত, আৰু মই নিজে নাভাবোঁ যে মই কিবা নিজস্ব শৈলী আজি পৰ্যন্ত আয়ত্ত কৰি ল'ব পাৰিছোঁ বুলি। যিমান দূৰ পাৰোঁ সিমান চেষ্টা কৰোঁ। আৰু হয়, প্ৰায়ভাগ কবিতাতে মোৰ গ্ৰাম্য জীৱনৰ পটভূমি থাকে, খুব খাতি খোৱা মানুহৰ কথাই লিখা যায়। আৰু যিহেতু ময়ো গাঁৱৰ পৰাই অহা ল'ৰা, গতিকে তেনেকুৱা আমি সৰুৰ পৰাই গাঁৱৰ মানুহৰ দুখ কষ্ট বেদনা এইবিলাক দেখিছোঁ। আৰু পৰৱৰ্তী সময়তো গুৱাহাটী অহাৰ পিছততো আৰু শ্ৰমিকৰ কেনেকুৱা জীৱন যন্ত্ৰণা এইবিলাক দেখিছোঁ। এইবিলাকৰ পটভূমিতে যিমান দূৰ পাৰোঁ লিখি আছোঁ, আৰু এইবিলাকেই লিখিব চেষ্টা কৰোঁ। কবিতা সৃষ্টিৰ সময়ত পাঠকৰ ৰুচিৰ ওপৰত গুৰুত্ব দিয়ে নেকি? কবিতাৰ মাজেৰে কি দিব বিচাৰে আপুনি? কবিতাটো যেতিয়া প্ৰথমে লিখা হয় তেতিয়া পাঠকৰ ৰুচিৰ ওপৰত বিশেষ এটা গুৰুত্ব দিয়া নহয়, বিষয়বস্তুত বেছিকৈ গুৰুত্ব দিয়া হয়, কাব্যিকতাত গুৰুত্ব দিয়া হয়। তাৰপিছত পৰৱৰ্তী সময়ত ভবা যায় যে পাঠকে কবিতাটো ভাল পাবনে, কেনে পাব। গতিকে পাঠকৰ ৰুচিটো পিছৰ পৰ্যায়তহে ভবা হয়। আচলতে যেতিয়া কবিতাটো লিখা আৰম্ভ কৰা হয় তেতিয়া পাঠকৰ ৰুচিৰ কথাটো প্ৰাধান্য প্ৰথম অৱস্থাত নাপায়, কিন্তু পিছত কবিতাটো লিখাৰ পিছত সেই কথাটো মনলৈ আহে। আৰু যিমান দূৰ পাৰোঁ পাঠকেও ভাল যাতে পায় সেইটোৰ ওপৰতো গুৰুত্ব দিম। অভিযোগ সমস্যাৰে জৰ্জৰিত অসমীয়া সাহিত্য জগত। তাৰ মাজতে কবিতাক লৈ অভিযোগ আছে যে বৰ্তমান কবিতা যেন পণ্য, সম্ভ্ৰম কম, পৰিমাণ বেছি। এই বিষয়ত আপোনাৰ মন্তব্য?
সাহিত্যৰ গোটেইবিলাক বিষয়ৰ ভিতৰত আচলতে আটাইতকৈ চৰ্চিত বিষয়টোৱে কবিতা। কিন্তু বৰ্তমান সময়তো বহুতে খুব ভাল কবিতা লিখি আছে। গতিকে আচলতে জনপ্ৰিয় বস্তুটো সম্পূৰ্ণ বেলেগ। গতিকে পণ্য বুলি নকওঁ, যদি কিছুমানে খুব কম সময়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বিচাৰিছে বা তাৰ কাৰণে কাব্য চৰ্চাৰ আশ্ৰয় লৈছে, এইটো আচলতে উচিত কথা নহয়। গতিকে পাঠকে সকলোবিলাক লক্ষ্য কৰি থাকে, ভাল কবিতাৰ সমাদৰ সদায় আছে। আপোনাৰ কেইবাটাও কবিতা বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। অসমীয়া কবিতাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত তথা পৰিচিত কৰাৰ বাবে অনুবাদৰ প্ৰয়োজনীয়তা আছে বুলি ভাবেনে? এই বিষয়ত কি ক'ব? কবিতা বুলিয়ে নহয়, যিকোনো সাহিত্যৰে অনুবাদটো খুব প্ৰয়োজনীয় বস্তু। আচলতে আমাৰ অসমীয়া গল্প সাহিত্য, উপন্যাস তেনেকুৱা ধৰণৰ অনুবাদ হোৱা নাই। বহুত তেনেকুৱা ভাল আমাৰ সাহিত্য আছে যিবিলাক মানে অনুবাদৰ অভাৱত মানে স্বীকৃতিও পোৱা নাই বা বেলেগ ভাষাৰ মানুহে পঢ়াৰ সুযোগ পোৱা নাই। গতিকে অনুবাদটো নিঃসন্দেহে প্ৰয়োজনীয় আৰু অনুবাদ হ'ব লাগে। কবি এজন সামাজিকভাৱে কিমান দায়বদ্ধ, কৰ্তব্য আৰু কৰণীয় কি বুলি ভাবে? কবিসকল সামাজিকভাৱে দায়বদ্ধ হোৱাটো উচিত। কবি বুলি নহয়, সকলো ধৰণৰ লিখকেই সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত। এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, বিভিন্ন ফেচবুক বা যিকোনো ছ'চিয়েল মিডিয়াত কবি বা লিখক এজনে যিকোনো বিষয় এটা লিখাৰ আগত 10 বাৰ ভাবি ল'ব লাগে, কাৰণ সেইটো হয়তো সমাজৰ আন মানুহে ফ'ল' কৰিব পাৰে। গতিকে তেওঁলোকে সদায় ইতিবাচক দিশত আগবাঢ়িব লাগে। যিকোনো ক্ষেত্ৰত তেওঁলোকে মন্তব্য দিয়াৰ আগত অলপ ভাবি চিন্তি কৰিব লাগে। কবি এজনৰ সফলতা ক'ত? নিজকে সফল বুলি ভাবেনে? সফলতাৰ সংজ্ঞা বেলেগ বেলেগ আচলতে। যদি এটা কবিতাই কোনো পাঠকৰ অন্তৰ স্পৰ্শ কৰিব পাৰে, তেতিয়াই মই সফল বুলি ভাবোঁ। আচলতে কবিতা প্ৰকাশ হৈ থকাটোৱে কবিজনৰ কাৰণে সফলতাটো নুবুজায়। আৰু মই নিজকেতো এতিয়াও সফল বুলি নাভাবোঁ। মই চেষ্টা কৰি আছোঁ যাতে এজন ভাল কবি হ'ব পাৰে। জীৱনত কেতিয়াবা প্ৰত্যাহ্বান বা বিফলতাৰ সন্মুখীন হৈছেনে? কি বিচাৰে জীৱনৰ পৰা? পাইছেনে সিমান বিচাৰে যিমান? জীৱনত বিফলতা বা প্ৰত্যাহ্বান কেইবাবাৰো আহিছে, এইবিলাক অতিক্ৰম কৰিছোঁ। বিফলতাৰ মাজতো জীয়াই থাকিব বিচাৰে। সমাজত এজন ভাল মানুহ হিচাপে জীয়াই থাকিবলৈ সদায় বিচাৰোঁ। গতিকে যিমান বিচাৰিছোঁ সিমানটো পোৱাটো সম্ভৱ নহয়। তথাপিতো বহুত হেৰুৱাইছোঁ, তাৰ মাজতো জীয়াই আছোঁ, জীয়াই থাকিম। শৈশৱৰ কিছু ঘটনা বা স্মৃতি যিয়ে আপোনাক আজিও আলোড়িত বা নষ্টালজিক কৰি তোলে? শৈশৱৰ স্মৃতি এটা খুব এটা মনত পৰে মোৰ আজিও, যে তেতিয়া আমি মানে মই আৰু মোৰ দাদা একে ক্লাছতে আমি পঢ়িছিলোঁ। তেতিয়া ক্লাছ তৃতীয় বা চতুৰ্থত তেনেকুৱা তৃতীয়মানত পঢ়ি আছোঁ। আৰু সেই সময়ত কি হ'ল, স্কুলবিলাকত গাখীৰ দিয়ে। আৰু আমাৰ মায়ে কি কৰে, দাদা আৰু মোক দুটা গিলাচ দিয়ে। গিলাচ যেতিয়া লৈ আমি স্কুলত গিলাচ যেতিয়া লৈ যাব লাগে, আকৌ সেই দিয়া গাখীৰখিনি আমি গিলাচত লৈ আমি ঘৰত লৈ আহোঁ। আৰু সেইখিনিৰে মানে গোটেইবিলাক ঘৰত আহি কিনে হয়তো কোনোবা দিনা ভাতৰ লগত গাখীৰ খোৱা যায়, কেতিয়াবা চাহ বনাই খাওঁ। এইবিলাক কথা ভাবি ভাল লাগে এতিয়া, এইবিলাক খুব মনত পৰে। জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত কোনটো? যোনদিনা মোৰ প্ৰথম কবিতা প্ৰকাশ হৈছিল সেইদিনটো আজিও মনত আছে। এইটো 7 দিন আগতে ওলাইছিল, এক দশক আগৰ কথা এইবিলাক। সেই প্ৰথম যেতিয়া কবিতাটো প্ৰকাশ হৈছিল সেই দিনটো আজিও মনত আছে। আৰু খুব মানে পেপাৰখন লৈ মানে এবাৰ বাহিৰত গৈ আকৌ ভিতৰত ঘৰত আহোঁ আৰু পেপাৰখন চাওঁ, নিজৰ নামটো চাওঁ। খুব মানে ভাল লাগিছিল সেই মুহূৰ্তটো, আৰু সঁচাকৈ সেই দিনটো মোৰ মনত আছে আৰু সদায় থাকিব। বঁটা আৰু স্বীকৃতিৰ বিষয়ে আপোনাৰ কি মত? বঁটা স্বীকৃতি এজন সৃষ্টিশীল মানুহ খুব প্ৰয়োজন, কিন্তু সেই বঁটা বা স্বীকৃতিয়ে সৰ্বোচ্চ নহয়। মানুহে ভাল পোৱাটোৱে উচিত। মানুহে ভাল পালে এজন লিখকৰ বা যিকোনো এজন সৃষ্টিশীল মানুহৰ ক্ষেত্ৰত জীৱনত সফলতা বুলি মই ভাবোঁ। পাগলা দিয়া প্ৰেম নে প্ৰাণ? পাগলা দিয়া প্ৰথম প্ৰাণ, তাৰপিছত প্ৰেম হ'ব পাৰে। পাগলা দিয়া সদায় অন্তৰত লৈ ঘূৰোঁ। বৰ্তমানৰ আটাইতকৈ প্ৰিয় কবি? বৰ্তমান আটাইতকৈ প্ৰিয় কবি বোলে নিঃসন্দেহে নীলিম কুমাৰ। আপোনাক প্ৰভাৱান্বিত কৰা ব্যক্তিত্ব? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ব্যক্তিত্ব সদায় মোক আকৰ্ষণ কৰে। আপোনাৰ স্বৰচিত প্ৰিয় কবিতা কি? লগতে তাৰ কিছু অংশ পাঠ।
মই নিজে লিখা কেইবাটাও কবিতা মই ভাল পাওঁ আৰু কেইবাটাও কবিতা মোৰ নিজৰে বেয়া লাগে এইটো আচলতে কিয় লিখিলে বা লিখাটো উচিত নাছিল নেকি এই বিষয়টো তথাপিতো এটা কবিতা মই তেনেকুৱা কবিতা এটা মোৰ ভাল লগা পাঠ কৰিলোঁ পাঠক আমাৰ দৰ্শকৰ বাবে কবিতাটোৰ নাম চন্দাল। গাঁও এৰি অহাৰ দিনাই চহৰৰ চকাৰ চেপত মোৰ মৃত্যু হৈছিল। বুকুত বেজাৰ পাব বুলিয়েই সেই কথা কাকো নকলোঁ, আনকি আই পিতাইকো। এতিয়া চন্দাল হৈ নিজেই নিজৰ ফটো জ্বলাই আছোঁ। ধন্যবাদ। কবি সাংবাদিক ৰঞ্জিত পাটগী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহু মূল্যৱান সময় দি আমাক ধন্য কৰাৰ বাবে আমি আপোনাৰ ওচৰত সদায় কৃতজ্ঞ। ধন্যবাদ। মোৰ ফালৰ পৰা মই সকলোকে ধন্যবাদ জনালোঁ যিসকল দৰ্শকে চালে এই ভিডিঅ'টো আৰু সোণোৱালী হ্ৰদৰ জিনমেলৰ লগত জড়িত সকলো প্ৰতিগৰাকী ব্যক্তিকে মই ধন্যবাদ জনালোঁ যে মোক ইমান ধুনীয়াকৈ মোক দৰ্শকৰ আগত মোৰ কথাখিনি কোৱাৰ বাবে মোক এটা সুযোগ প্ৰদান কৰিলে। ভৱিষ্যতেও আমি আপোনাক আকৌ আমনি কৰিম। এনেদৰে আপুনি অসমীয়া সাহিত্যৰ কবিতাৰ জগতখন চহকী কৰি গৈ থাকক, লগতে আপোনাৰ কবিতাৰ জনপ্ৰিয়তা আকৌ বাঢ়ক, তাৰেই কামনা কৰি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।